বন্ধুসকল স্বাগতম জনাইছো মোৰ ধুনীয়া নতুন ভিডিঅ'লে। এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম যে আপোনালোকে যদি ভোটাৰ লিষ্টত নাম আহিছে কিন্তু আপোনালোকৰ ভোটাৰ আইডিখন এতিয়ালৈকে অহা নাই বা আপোনাৰ ভোটাৰ আইডি আগৰ পৰাই পাইছিল কিন্তু ভোটাৰ আইডিখন হেৰাই গৈছে বা আপোনাৰ ভাঙি গৈছে বা কিবা নষ্ট হৈ গৈছে, তেনেহলে আপোনালোকে এই আকৌ নতুনকৈ আপোনাৰ নতুন নিয়মত বা আপোনাৰ ভোটাৰ আইডিখন কেনেকৈ ডাউনলোড কৰিব সেই বিষয়ে সবিশেষ জনাৰ আগতে বন্ধুসকল যদি আপুনি চেনেলটোত নতুন হৈ থাকে চেনেলটোক ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল নটিফিকেশ্যন অন কৰি দিব আৰু বন্ধু বান্ধৱীসকলে শ্বেয়াৰ কৰিবে। তো বলক দেৰি নকৰি আজিৰ ভিডিঅ'টো এতিয়াই আৰম্ভ কৰোঁ। তো আপোনালোকে আপোনাৰ মোবাইলত হওক বা আপোনাৰ কম্পিউটাৰত হওক আপুনি যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব লাগিব। ব্ৰাউজাৰটো অপেন কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব, ইয়াতে চাৰ্চ বাৰত আপুনি চাৰ্চ কৰিব লাগিব NVSP পোর্টেল বুলি NVSP পোর্টেল বুলি চাৰ্চ কৰিব। চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনাৰ এনেকুৱা ধৰণৰ ইণ্টাৰফেচ ওপেন হ'ব। আপোনালোকে প্ৰথমতে আপোনাৰ যিকোনো www.nsp.in এইটো আপোনালোকে কি কৰিব, ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখি পাব। এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। দেখাৰ পিছত আপোনালোকে কি কৰিব লাগিব, ইয়াতে আপোনাৰ প্ৰথমতে লগ ইন হৈ ৰেজিষ্টাৰ কৰিব লাগিব। আপোনাৰ যদি পোনপ্ৰথমবাৰ এইটো ৱেবছাইট ওপেন কৰি আছে তেনেহলে আপোনাৰ মোবাইল নাম্বাৰ দি পাছৱৰ্ড দি আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব। আপোনাৰ যদি লগ ইন কৰা নাই ৰেজিষ্টাৰ কৰিব হলে ইয়াতে আছে আপোনাৰ লগ ইন হয় ৰেজিষ্টাৰ, আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াতে আপোনালোকে যদি নতুন হয় তেনেহলে আপোনালোকে ইয়াতে ডু নট হেভ একাউণ্ট ৰেজিষ্টাৰ এজ এ নিউ ইউজাৰ ইয়াতে ক্লিক কৰি আপোনাৰ মোবাইল নাম্বাৰটো দি ইয়াত আপোনাৰ পাছৱৰ্ডটো দি দিব। যেতিয়া আপোনাৰ লগ ইন ৰেজিষ্টাৰ কৰিব আপোনাৰ ৰেজিষ্টাৰ হৈ যাব। পিছত আকৌ আপুনি বেক আহি লগ ইন অপশ্যনত ক্লিক কৰি আপোনাৰ আইডি পাছৱৰ্ডটো বহাই লগ ইন মাৰি দিব, আইডিটো ওপেন হৈ যাব। তো মই যিহেতু আগৰ পৰা মোৰ আইডিটো খোলা আছে তেনেহলে ইয়াতে মই মোবাইল নাম্বাৰৰ পাছৱৰ্ড বহাই ইয়াতে কেপচাটো বহাই মই কি কৰিম, লগ ইন অপশ্যনত ক্লিক কৰি দিম। কেপচাটো এণ্টাৰ কৰি আছো। লগ ইন অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আকৌ এইটো পেজ খোল খাই যাব। ইয়াতে চাওক আপুনি ইয়াতে দিছে ডাউনলোড হিষ্ট্ৰী এইবিলাক কি হৈছে আপোনাৰ ওপেন হৈ গৈছে। ইয়াত যিকোনো এটা কাম কৰিব হলে আপোনাৰ আইডি পাছৱৰ্ড দি লগ ইন কৰাৰ পিছত ইয়াতে আজিৰ ভিডিঅ'টোত জনাম যে যিহেতু আপোনালোকে ভোটাৰ আইডিখন ডাউনলোড কৰিব বিচাৰিছে নতুন নিয়মত, তেতিয়াহলে আপোনালোকে কি কৰিব লাগিব, পোনপ্ৰথমে যিটো অপশ্যন আছে ইয়াতে যিটো অপশ্যন আছে স্পেচিফিক স্পেচিফিক APIC ডাউনলোড আপোনালোকে কি কৰিব লাগিব, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে যদি আপুনি ভোটাৰ আইডিখন আগৰ পৰা পাইছিলে কিন্তু নষ্ট হৈ গৈছে হেৰাই গৈছে, যিহেতু আপোনাৰ ভোটাৰ আইডি নাম্বাৰটো আছে, যদি আপোনাৰ ভোটাৰ আইডি নাম্বাৰটো নাই আপোনাৰ কিবা ৰেফাৰেন্স নাম্বাৰ আছে তেনেহলে আপোনাৰ ৰেফাৰেন্স নাম্বাৰত ক্লিক কৰি ইয়াতে আপুনি ৰেফাৰেন্স নাম্বাৰ বহাই আপোনাৰ ষ্টেট যিটো হয় ষ্টেটটো বহাই কিনে চাৰ্চ কৰি দিব। আৰু যদি আপোনাৰ স্পেচিফিক নাম্বাৰ আছে, ভোটাৰ আইডিখন নাম্বাৰ আছে তেনেহলে আপোনালোকে কি কৰি দিব, ইয়াতে ভোটাৰ আইডি নাম্বাৰটো বহাই আপোনালোকে চাৰ্চ বাটনত ক্লিক কৰি দিব। তো মই বহাই তাৰপিছত কৰিছো। চাৰ্চ বাটনত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকুৱা ধৰণৰ ইণ্টাৰফেচটি খুলি পাব। এনেকুৱা ধৰণৰ ইণ্টাৰফেচ ওপেন হোৱাৰ পিছত আপুনি ইয়াতে আপোনাৰ ভোটাৰ আইডি নাম্বাৰ, আপোনাৰ নেম, আপোনাৰ ৰিলেটিভ নেম, ষ্টেট, আপোনাৰ মোবাইল নাম্বাৰ ইয়াতে কি হ'ব, ইয়াতে শ্ব' হ'ব। শ্ব' হোৱাৰ পিছত আপোনালোকে যদি এইখন ডাউনলোড কৰিব বিচাৰে তেনেহলে আপোনালোকে কি কৰিব, ইয়াতে আছে চেণ্ড, ইয়াতে আছে আপোনাৰ চেণ্ড OTP, ইয়াতে ক্লিক কৰি দিব লাগিব। আৰু আপোনাৰ ভোটাৰ আইডিখন যিটো নাম্বাৰ দিয়া আছে সেইটো নাম্বাৰত তাতে OTP যাব আৰু OTPটো ইয়াতে তাৰপিছত অপশ্যন আহিব, OTPটো তাতে বহাই কিনে আপোনালোকে কি কৰিব লাগিব, এইটো ডাউনলোড অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ভোটাৰ আইডিখন ডাউনলোড হৈ যাব। তো বন্ধুসকল যিহেতু মোৰ এতিয়া ভোটাৰ আইডি যিটো নাম্বাৰ দিয়া আছে সেইটো মোৰ লগত নাই, কিন্তু তাতে OTP যাব, OTPটো মই পোৱা নাই, সেইকাৰণে মই আগৰ পৰাই মোৰ এইটো ডাউনলোড কৰা আছিল। মই আপোনালোকে দেখাই আছো যে ভোটাৰ আইডিখন নতুন নিয়মত ডাউনলোড কৰি কেনেকৈ দেখাই মই আপোনালোকে দেখাই আছো। বন্ধুসকল আপোনালোকে নতুন নিয়মত যেতিয়া ভোটাৰ আইডিখন তাতে আপোনাৰ OTPটো বহুৱাই ডাউনলোডত ক্লিক কৰি দিব। ডাউনলোড ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এনেকুৱা ধৰণৰ ভোটাৰ আইডিখন দেখা পাই যাব। আপোনাৰ নতুন নিয়মত ভোটাৰ আইডি হ'ল এনেকুৱা নিয়ম। আপোনালোকে ইচ্ছা কৰিলে আপুনি কি কৰে, ডাউনলোড কৰি ল'ব পাৰে। তো ফ্ৰেণ্ডসকল ভিডিঅ'টো এইখিনিতে। যদি ভিডিঅ'টো ভাল লাগে তেনেহলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব চব কৰি দিব, বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকে হেৰাই যোৱা বা ভাঙি যোৱা বা আপোনাৰ নষ্ট হোৱা ভোটাৰ আইডিখন ডাউনলোড কৰিব পাৰে। তো ভিডিঅ'টো এইখিনিতে, ধন্যবাদ।